যোৱা ৰাতি ঠিক 9টা মানে 26-25 মিনিটত মোৰ তাত সোমাইছি মানে 4জন ল'ৰা সোমাইছে সোমাই পেলাই দোকানত মই মানে কেছত অলপ হিচাপৰ কাম কৰি আছিলোঁ দুজন মানে মাইকী মতা আহো আছিল থাকি পেলাই হেলমেট পৰিধান কৰি আছে আৰু গৈ পেলাই মোৰ মানে ডাইৰেক্ট কেছ বাকচটো মানে টানি আছে মই বোলো ক'ৰবাৰ লগৰ ল'ৰা নেকি ফাল্টু কৰিছে মই বোলো কি কেছ বাকচ ল'ৰা হয় এনেকুৱা কাম নকৰ বেয়া কথা কেছ বাকচ লাগে নেকি বেলেগৰ আৰু যদি মই চাওঁ এইটো বেলেগ চিনি পোৱা নাই আৰু জোৰ জবস্তি এতিয়া কেছ বাকচটো টানি পেলাই মাথাত পিষ্টল লগাই দিছে পিষ্টল লগাই মানে পইচা আছিল পইচা মানে এটা আছিল 1,15,000 বান্দিল ডাইৰেক্ট কৰাই আছিল সেইটো গোটাই ভৰাইছে আৰু বাকীখিনি মোৰ কাউণ্টিং নাই কিমান আছে সেইবিলাক ডাইৰেক্ট ভৰাইছে আৰু এটা তলতো এটা কইনটোৰ হে আছিল 10 টকীয়া 20 টকীয়াৰ সেইটো ভৰি লৈছে থোৱাটো এতিয়া 4জন বাইক এখন স্কুটি এখন পালচাৰ আৰু স্কুটিখন কিবা নামটো আছিল জয়দীপ ভাণ্ডাৰ তিনিআলি 9টা 25-26 মিনিটত সোমাইছে মোৰ 26-27 এনেকুৱা মোৰ 9:30 কামটো কৰি ওলাইছে মোৰ পৰা ইয়াতে দুখন মোৰ আগতে অনন্ত দাসে এখন দোকান হৈছে